নমস্কাৰ সাকসেস পৰিয়ালৰ অন্যটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। নিশ্চয় সকলো কুশলে আছে। বহু দিনৰ মূৰত আপোনালোকলৈ এটি কাহিনী লৈ আহিছো আৰু এই কাহিনীটোৰ জৰিয়তে যদি জীৱনত বিফল হৈছে তেতিয়া হলে সফল হ'বলৈ অনুপ্ৰেৰণা পাব। কাহিনীটোলৈ যোৱাৰ আগত এটা কথা ক'বলৈ বিচাৰিছো যে কাহিনীটো সংগৃহীত। কাহিনীটো লোৱা হৈছে জাতকাৰ পৰা। যদি আপোনালোকে জাতকাৰ কাহিনীবিলাক শুনি ভাল পায় তেতিয়া হলে নিশ্চয় ভাল পাব। এখন গাঁৱত এজন সাধু আছিলে। যেতিয়াই সেই সাধুজনে নাচিছিলে তেতিয়াই বৰষুণ দিব ধৰিছিলে। সেইবাবে যেতিয়াই বৰষুণৰ প্ৰয়োজন হৈছিলে তেতিয়াই গাঁৱৰ মানুহবোৰে সাধুজনৰ ওচৰলৈ গৈছিলে আৰু তেওঁক অনুৰোধ কৰিছিলে নাচিবলৈ। যেতিয়াই সাধুজনে নাচে তেতিয়াই বৰষুণ নিশ্চয় দিছিলেই। কেইদিনমানৰ পাছত 4জন ল'ৰা চহৰৰ পৰা সেই গাঁৱলৈ ফুৰিবলৈ গৈছিল। যেতিয়াই তেওঁলোকে গম পালে যে সেই গাঁৱতে এনে এজন সাধু আছে যিজন সাধুৱে নাচিলে বৰষুণ দিয়ে, তেতিয়াহ'লে তেওঁলোকে কথাটো প্ৰমাণ কৰিবলৈ বিচাৰিলে আৰু তেওঁলোকে প্ৰথমতে বিশ্বাসো কৰা নাছিলে। ল'ৰাকেইজনে অহংকাৰত গাঁৱৰ মানুহক ক'লে যে আমি নাচিলেও বৰষুণ দিব। যদি আমি নাচিলে বৰষুণ নিদিয়ে তেতিয়াহ'লে সাধুজনে নাচিলেও বৰষুণ নিদিব। দ্বিতীয় দিনা গাঁৱৰ মানুহে ল'ৰাকেইজনক লৈ সাধুজনৰ ওচৰলৈ গ'ল। গাঁৱৰ মানুহে সাধুজনক সকলো কথা ক'লে। ল'ৰাকেইজনে এজন এজনকৈ তাৰপিছত নাচিবলৈ আৰম্ভ কৰিলে। প্ৰথম এজন ল'ৰাই যেতিয়া নাচিবলৈ আৰম্ভ কৰিলে আধা ঘণ্টাৰ পাছতেই তেওঁৰ ভাগৰ লাগি বহি পৰিল, কিন্তু বৰষুণ নহ'ল। অলপ দেৰিৰ পাছত দ্বিতীয়জনে নাচিবলৈ আৰম্ভ কৰিলে। অলপ পিছত ভাগৰত তেওঁ বহি পৰিল। বাকী দুজনৰো একেই দশা হ'ল। এতিয়া সাধুজনে নাচিবলৈ ধৰিলে। এঘণ্টাৰ পিছতো বৰষুণ নহ'ল। সাধুজন তথাপিও নাচিয়ে থাকিলে আৰু নাচি 2 ঘণ্টা সময় হৈ গ'ল। এনেকৈ 4 ঘণ্টা সময়ো হৈ গ'ল, কিন্তু সাধুজনে ৰোৱাৰ নামেই নল'লে। লাহে লাহে আবেলি হ'ল আৰু আবেলি মেঘে গৰজিবলৈ ধৰিলে। অলপ দেৰিৰ পাছত বৰষুণ হ'ল। এই দেখি ল'ৰাকেইজন হতবাক হ'ল আৰু সাধুজনৰ ওচৰত ক্ষমা বিচাৰিলে। এতিয়া ল'ৰাকেইজনে সুধিলে যে প্ৰভু, আমি নাচিলত যে বৰষুণ নিদিলে আৰু আপুনি নাচিলত বৰষুণ দি দিলে, সেইটো কিহৰ কাৰণে হ'ল? সাধুজনে তেতিয়া তেওঁলোকক ক'লে, যেতিয়া মই নাচো মই 2টা কথাত ধ্যান দিওঁ। প্ৰথম কথাটো হ'ল মই যদি নাচো তেতিয়া বৰষুণ দিবই লাগিব, আৰু দ্বিতীয় কথাটো হ'ল মই তেতিয়ালৈকে নাচিম যেতিয়ালৈকে বৰষুণ নহয়। সাধুজনৰ উত্তৰ শুনি ল'ৰাকেইজন বহুতেই ভাল পালে আৰু তেওঁলোকে বুজিলে যে সফলতা পাবলৈ হ'লে ধৈৰ্যৰ মহিমা কিমান। আৰু আমিও এই কাহিনীটোৰ পৰা এইটোৱেই শিকোঁ যে যদি আমি কিবা এটা কামত বা কিবা এটা বস্তুত যদি সফলতা পাবলৈ বিচাৰোঁ তেতিয়াহ'লে আমি ৰৈ দিলে নহ'ব। সেই সাধুজনৰ দৰে একাগ্ৰভাৱে ধৈৰ্য সহকাৰে সেই কামটো কৰি যাব লাগিব আৰু নিশ্চয় আমি সেই সাধুজনৰ দৰে এদিন সফল হ'ম। কাহিনীটো ইমানেই আছিলে। যদি আপোনালোকে ভাল পালে তেতিয়াহ'লে লাইক কৰিবলৈ নাপাহৰিব। আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। আপোনালোকৰ বহুমূলীয়া সময়কণ দিয়াৰ বাবে বহুত বহুত ধন্যবাদ।